বিজেপি তথা বিজেপি চৰকাৰে যি আমাৰ কৰ্মচাৰী জনগোষ্ঠীক যি চৰম প্ৰতাৰণা কৰি আছে, ইয়াক আমি কোনোপধ্যে আমি সহ্য নকৰিম। আৰু আগন্তুক এই শীতকালীন অধিৱেশনতে যে আমাৰ কৰ্মচাৰী জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে, ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিম। আৰু ইয়াৰ কাৰণে দায়ী অকল বৰ্তমান নেতৃত্বাধীন বিজেপি চৰকাৰ, বিজেপি দল হ'ব। আজি আমি বলপুৰত উত্তমীকা দাহ কৰিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল আৰু ৰাজনাথ সিঙৰ দাবী মানে আমাৰ এটাই, আমাৰ ৰাজবংশী জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত। আৰু পৰহিলৈ যিটো পেপাৰত লিখিছিল যে আমাক ST জনজাতিকৰণ কৰিব, কিন্তু কৰা নহ'ল। যদি এনেকৈ নকৰে তেতিয়াহ'লে আমি ৰাজবংশী আমাৰ যিখিনি আছে যুৱক সন্থাই, সেই যুৱকখিনি কিন্তু আমি জংঘললৈ যাবলৈ বাধ্যতামূলক হ'ম। যদি এনেকৈ আমাক প্ৰতাৰণা কৰি থাকে তেতিয়াহ'লে আমি ইয়াত নাথাকি আমি জংঘললৈ যাম। তেতিয়াহে চৰকাৰে বুজি পাব যে আমি কেনেকৈ সংগঠন কৰিব পাৰোঁ নে নোৱাৰোঁ। বেলেগ জনজাতিয়ে সংগঠন কৰে, কেনেকৈ কৰিছে, সিহঁতক কেনেকৈ ST দিছে, এতিয়া আমিও তেনেকৈ পদবী ল'ম আৰু তেনেকুৱাকৈ কৰিম সংগঠন। আমি এতিয়া ইয়াত নাথাকিম, আমি কোন জেগাত যাম আৰু এইটোৱে আমি বাধ্য হ'ম।